নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰী মুনু ব্লগলৈ স্বাগতম জনাইছো আৰু আপোনালোকক জনাইছিলো আগৰ ভিডিঅ'ত যে মই নতুনকৈ এখন বিপণী আৰম্ভণি কৰিছো ইয়াত গাঁৱত যিবোৰ কাপোৰ বোৱা হয় তাঁতশালত সেইবোৰ কাপোৰ দেখুওৱা হ'ব আৰু আপোনালোকে যদি ল'ব বিচাৰিছে ল'ব পাৰিব খুব ধুনীয়াকৈ বোৱা হয় কাপোৰবোৰ তাৰে এযোৰ চাওঁ আহকচোন এতিয়া এযোৰ হয় এযোৰ কাপোৰ এয়া দেখিছে এখন মেখেলা হয় আৰু এখন চাদৰ হয় এতিয়া আপোনালোকক দেখুৱাইছো এই চাদৰখন আৰু চাওকচোন এইখন হৈছে চাদৰখন আৰু এয়া খুব ধুনীয়াকৈ বোৱা কাপোৰ হয় আৰু ইয়াতে ধুনীয়াকৈ সেউজীয়া আৰু বগাৰে পাৰিটো দিয়া হৈছে আৰু আঁচলটো আপোনালোকক দেখুৱাও যে আঁচলটো এনেকুৱাকে বুটা বসা হৈছে বুটাটো হালধীয়া কালাৰেৰে বসা হৈছে আৰু কাপোৰযোৰ হৈছে যেটো তেজ ৰঙৰ বুলি কয় তেজ ৰঙৰ হয় কাপোৰযোৰ আৰু এয়া চাওকচোন ইমান ধুনীয়া হয় কাপোৰযোৰ এয়া আপোনালোকে যদি ল'ব বিচাৰিছে মই হোৱাটছএপ নাম্বাৰটো দি দিছো আপোনালোকে তাৰ পৰা মেছেজ কৰিব তাত মেছেজ কৰিলে আপোনালোকক জনাম বাৰু ইয়াৰে প্ৰাইচটো কিমান হয় আপোনালোকে ল'ম বুলি যদি ভাবিছে ল'ব পাৰিব খুব ধুনীয়া খুব মানে সফট হয় কাপোৰবোৰ বোৱা কাপোৰবোৰ যেটো তাঁতশালত বোৱা কাপোৰবোৰ কেনেকুৱা হ'ব পাৰে আৰু বহুতে খুব ধুনীয়াকৈ বব জানে আৰু এইখন হৈছে মেখেলাখন এয়া মই দেখুৱাইছো আপোনালোকক এয়া এইখন হৈছে মেখেলাখন একে ধৰণেৰে বসা হয় কাপোৰযোৰ আপোনালোকে দেখিছে এয়া খুব ধুনীয়াকৈ আৰু ইয়াৰ লগত আপোনালোকৰ ব্লাউজ পিচ বোৱা আছে আপোনালোকে যদি ব্লাউজও চিলাম বুলি ভাবিছে তেতিয়া হলে ব্লাউজটো চিলাই ল'ব পাৰিব দেখিছে নহয় খুব ধুনীয়া হয় আপোনালোকে যদি লম বুলি ভাবি আছে আপোনালোকে WhatsApp নাম্বাৰটো মেছেজ কৰিব আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকৰ কাপোৰযোৰ কেনেকুৱা লাগিলে জনাবচোন যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকল আগৰ পৰা আছিলে তেওঁলোককটো বহুতে ধন্যবাদ আগৰ পৰা সহায় সহযোগিতা পাই থাকিলে বেছিকৈ ভাল লাগে আপোনালোকৰ বাৰু কাপোৰযোৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকে যদি নতুন কালেকশনবোৰ চাব বিচাৰিছে তেতিয়া হলে আপোনালোকে এতিয়ালৈকে যদি চেনেলটো গৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে আপোনালোকে নিউ কালেকশনবোৰ আপোনালোকে সদায় পাই থাকিব আৰু আপোনালোকলৈ সদায় মই এযোৰ বা ওপৰটো আনিব বিচাৰো বেছিকৈ হলে বেছিকৈ কিন্তু কাপোৰযোৰ মই একে ধৰণৰ ৰাখিব বিচৰা নাই বেলেগ ধৰণৰ বেলেগ ষ্টাইলৰ তেনেকুৱা আপোনালোকলৈ আগবঢ়াও গতিকে আপোনালোকে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই